যোৱাকালিৰ পৰা ইমান বৰষুণ হৈ আছে, আমাৰ চোতালখন পুৰা পানী হৈ গৈছে। কিবাকে আৰু ওলাই আছোঁ এতিয়া ৰাস্তালৈ। হেল্ল' গাইজ, গুড মৰ্ণিং। যোৱাকালি কোকৰাঝাৰলৈ গৈছিলোঁ আৰু আজি ধুবুৰীৰ আই নদীখন চাবলৈ গৈ আছোঁ। তেতিয়াহ'লে ব'লক আজি জাৰ্ণিটো ষ্টাৰ্ট কৰোঁ। এইখন আমাৰ হাই ছেকেণ্ডেৰী স্কুল হয়, এইখনতে মই শিক্ষা গ্ৰহণ কৰিছিলোঁ। বৰষুণৰ জোৰ চাওক গাইজ, নেৰা নেপেৰাকৈ বৰষুণ পৰি আছে আজি। এইখন আমাৰ ওচৰৰে ৰাজাচাৰাং ফিল্ড হয়। পানী চাওক গাইজ, ইমান ভৰি গৈছে, ইমান ডাঙৰখন ফিল্ড পানীৰে পচি পৰিছে চাওক। এতিয়া অলপ পিছতে আমি গোৱাবাৰী পেট্ৰল পাম্প পাম আৰু, কিন্তু চাওকচোন ৰাস্তাতে গাছডাল কেনেকৈ পৰি আছে। মই এবাৰ কাষত গৈ গছজোপাক চালোঁ। সঁচাকৈ এনেকুৱা দৃশ্যবোৰ দেখিলে মনত দুখ লাগি যায়, কিন্তু কি কৰিব, গোটেইখিনি প্ৰকৃতিৰে খেল। এতিয়া আহি পালোঁ আমি গোৱাবাৰী পেট্ৰল পাম্প। এতিয়া বৰষুণ কিছু পৰিমাণে কমি গৈ আছে। যিহেতু বহুতো ৰাস্তা যাব লাগিব, সেইকাৰণে পেট্ৰল অকণমান লৈ ল'লোঁ। চাওক গাইজ, কিমান সুন্দৰ প্ৰকৃতি, কিন্তু ৰাস্তাবোৰ সিমানে ভয় লগা। এই ঠাইডোখৰত বৰষুণ অহাৰ আগতে দুটা ড্ৰেইন দেখিবলৈ পাইছোঁ। এতিয়া চাওক চাৰিওপিনে পানীৰে উপচি পৰিছে। এই বৰষুণ কমিলে আৰু আকৌ চাওক বৰষুণ আৰম্ভ হৈ গ'ল। এইখন এখন আমাৰ ওচৰৰে বজাৰ হয়, বজাৰখনতো পানী উঠি গৈছে। এয়া চাওক, সকলোৱে মিলি মাছ মাৰি আছে জাল পেলাই পেলাই। এয়া চাওক, ঘৰবোৰ কিমান বেয়াকৈ পানীত ডুবি গৈছে। আমি সৰু থাকোঁতে যে বানপানীৰ ফলত সুফলবোৰ কৰিব পাইছিলোঁ, আজি চাওক মই কিতাপৰ বস্তুবোৰ নিজ চকুৰে বাস্তৱত দেখি আছোঁ। আমি ৰাস্তাৰে গৈ থাকোঁতে হঠাতে এই দলংখন মোৰ চকুত পৰিলে, সেইকাৰণে এবাৰ ৰখি পেলাই দলংখন চাই গ'লোঁ। দলংখনৰ অৱস্থা একেবাৰে বেয়া। তাকে এইখন দলঙেৰে এই অঞ্চলৰ মানুহবোৰে অহা যোৱা কৰে। দলংখনৰ সিটো মূৰলৈ নাযাওঁ, এতিয়া আগলৈ গৈ থাকোঁ আৰু। এই দলংখন আৰু নদীটো চাই পেলাই দূৰৰ পৰা কিবা এটা ভাল লাগিলে, সেইকাৰণে অলপ সময় ইয়াতে আমি ৰখি দিলোঁ। চাওক গাইজ, নদীটোৰ পানীবোৰ কিমান জোৰেৰে আহি আছে। বলক এবাৰ সেইটো পাৰলৈ গৈ পেলাই চাওক। দেখিলে আপোনালোকে নদীটোৰ পানীবোৰ কিমান জোৰেৰে আহি আছে। বলক এতিয়া আমি আগলৈ গৈ থাকোঁ। চাওক গাইজ, গাঁৱৰ এটা সুন্দৰ মনোমোহা দৃশ্য। মানুহজনে অকলে পানীত ভিজি ভিজি ট্ৰেক্টৰেৰে মাটি চহাই আছে। ৰ'ব অকণমান জুম কৰি দি আছোঁ। গাঁৱৰ ভিতৰে আমি আহি কাজলগাঁও পালোহি। পানীত ভিজি ভিজি মোৰ ঠাণ্ডা লাগি গৈছে, সেইকাৰণে ভাবিলোঁ গৰম কিবা এটা খাই লওঁ। গৰম চিঙৰা আৰু পৰঠা খাই ল'লোঁ। এতিয়া আৰু ক'তো নৰখোঁ, চিধা বিজনীলৈ গৈ থাকিম। ফাইনেলি আহি পালোঁ আমি আই নদীখনলৈ। এতিয়া আমি দুটাই আই নদীৰ ওপৰে গৈ আছোঁ। কি সুন্দৰভাৱে বাইক চলাই আছে। ৰ'ব এবাৰ বাইকৰ পিছৰ পৰাই আপোনালোকক দেখুৱাই দি আছোঁ ব্ৰিজখন। হঠাতে পূৰা বৰষুণ। এতিয়া আৰু মই মোবাইলটো হাতত ৰাখিব নোৱাৰিম, চিধা আপোনালোকক বিজনীত ল'ব গৈছোঁ। বৰষুণ কমিলে এতিয়া আহি পালোঁ আমি বিজনীলৈ।
এইখন বিজনী ফ্লাইঅভাৰ হয়, ইয়াৰ ওপৰে আমি গৈ আছোঁ। ইয়াৰ পৰা বিজনী টাউনখন ভালদৰে নেদেখিলেও ট্ৰেইন লাইনবোৰ ভালদৰে দেখিব পৰা যায়। এতিয়া আমি ঘৰ উভতি আছোঁ। এইখন বিজনীৰ ভিতৰুৱা গাঁও হয়। সঁচাকৈ গাঁওখন ইমান সুন্দৰ হয়, ইমান সুন্দৰ প্ৰাকৃতিক দৃশ্য। তাতে কেইজনমান মানুহে মিলি ড্ৰেইন এটা বনাই দি আছে। চাগে তেওঁলোকৰ ঘৰত বহু পানী, ইপিনেৰে ৰাস্তা বনাই দি আছে যাতে পানীখিনি ওলাই আহে। আপোনাৰ এই ফিল্ডখন পুৰা পানীৰে ভৰি পৰিছে। চাগে এইখন বিজনীৰ এখন ভিতৰুৱা বজাৰ হয়। আকৌ এবাৰ আমি উভতনি পথত পাই গ'লোঁ আই নদীখন। এয়া চাওক লাজুকী লতা হয়, ৰ'ব এবাৰ চুই দিওঁ। আহি পাই গ'লোঁ আমি বাঙালদবা, আৰু এইখন আমাৰ বাঙালদবা ফিল্ড হয়। ইয়াতে প্ৰতি বছৰে ফুটবল খেলা হয়। খুব সুন্দৰ, বহুত ডাঙৰ ফুটবল খেলা ইয়াতে অনুষ্ঠিত হয়। আমি খন্তেক পিছতে ঘৰ পামহি, আৰু এই সুন্দৰ জেগাখিনিক খাটালপাৰা বুলি কোৱা হয়। এনেদৰে আমি দুটাই পানীত ভিজি বিজনী ঘূৰি আহিলোঁ। যদি আপোনালোকৰ আজি মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চাওক গাইছ, আকৌ বৰষুণ আহি গ'ল।